কেমিষ্ট্ৰি পইণ্ট ইউটিউব চেনেললৈ সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 12ৰ কেমিষ্ট্ৰিৰ সলিউশ্যন চেপ্টাৰৰ এছামিছ মিডিয়ামৰ অধ্যয়ন কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এতিয়া আমি আহিম মেইন টপিক লৈ। দ্ৰৱ কাক বোলে? হোৱাট ইজ সলিউশ্যন? দ্ৰৱ হ'ল কি? দুই বা ততোধিক উপাদানৰ সমহত্য মিশ্ৰণক দ্ৰৱ বুলি কোৱা হয়। অৰ্থাৎ কি হ'ব লাগিব? আমাৰ উপাদান কি হ'ব লাগিব? দুটা হ'ব লাগিব। আৰু ইহঁতৰ কি হ'ব লাগিব? সমহত্য মিশ্ৰণ হ'ব লাগিব। যদি দুটা বা ততোধিক উপাদানৰ সমহত্য মিশ্ৰণ হয়, তেতিয়াহ'লে ইহঁতক আমি কি বুলি কোৱা হয়? দ্ৰৱ বুলি কওঁ। নেক্সট, সমহত্য মিশ্ৰণ কি? আমাৰ মিক্সাৰ আর মেইনলি টু টাইপস। মিক্সার মিন্স কি? মিশ্রণ সাধাৰণতে দুই প্ৰকাৰৰ। এটা হ'ল সমহত্য মিশ্ৰণ আৰু এটা হ'ল অসমহত্য মিশ্ৰণ। সমহত্য মিশ্ৰণ মিন হোমোজেনিয়াছ মিক্সাৰ আৰু অসমহত্য মিশ্ৰণ মিন হোমোজেনিয়াছ মিক্সাৰ এণ্ড দিছ ইজ দ্য হেটেৰোজেনিয়াছ মিক্সাৰ। ইয়াতে গোটেই অংশতেই সম সংখ্যক অণু বা পৰমাণু আছে। বাট ইয়াতে সকলো অংশতে সম সংখ্যক অণু পৰমাণু নাই। দিছ ইজ দ্য ৰেগুলাৰ শ্বেপত আছে, দিছ ইজ দ্য ইৰেগুলাৰ শ্বেপত আছে। নেক্সট আমি অধ্যয়ন কৰিম দ্ৰৱৰ উপাদান দুটা কি কি আৰু কাক বোলে। আমি জানো দ্ৰৱৰ দুটা উপাদান থাকে, এটা হ'ল দ্ৰব্য আৰু এটা হ'ল দ্ৰাৱক। এতিয়া আমি আলোচনা কৰিম দ্ৰব্য আৰু দ্ৰাৱক কাক বোলে। দ্ৰব্য আৰু দ্ৰাৱক কাক বোলে? অৰ্থাৎ দ্ৰব্য কি আছিলে? যদি দ্ৰব্য এটাত কোনো এটা বস্তু উপাদান এটা কমকৈ থাকে, তাক দ্ৰব্য বুলি কোৱা হয়। আৰু দ্ৰব্য এটাত যদি উপাদান বেছিকৈ থাকে, তাক দ্ৰাৱক বুলি কোৱা হয়। এতিয়া ইয়াতে চোৱা কোনটো দ্ৰব্য হয়, কোনটো দ্ৰাৱক হয়। সলুন্স, দিছ ইজ দ্য দ্ৰব্য এণ্ড সলভেন্ট, দিছ ইজ দ্য দ্ৰাৱক। এই দ্ৰব্য আৰু দ্ৰাৱক যদি যোগ কৰা হয়, আমি কি পাম? দ্ৰৱ পাম। গতিকে এইটো দ্ৰব্য আৰু এইটো দ্ৰাৱক, গতিকে এইটো কি? দ্ৰৱ। নেক্সট আমি আলোচনা কৰিম দ্বি উপাংশযুক্ত দ্ৰৱ আৰু ত্ৰি উপাংশযুক্ত দ্ৰৱ কাক বোলে? দ্বি মিন্স দুটা। যদি দ্ৰৱ এটাত দুটা উপাংশ থাকে, তাক দ্বি উপাংশযুক্ত দ্ৰৱ বুলি কোৱা হয়। এই দ্ৰৱটোত কি থাকিব? এটা দ্ৰব্য থাকিব আৰু এটা দ্ৰাৱক থাকিব। এক্সাম্পল কি হ'ব? লৱণ দ্ৰৱ। লৱণ দ্ৰৱত লৱণ আৰু পানী থাকে। এতিয়া ইয়াতে চোৱা যে ইয়াতে কি আছে আমাৰ, যে এইটো এটা দ্ৰৱ হয়, সলিউশ্যন হয়। গতিকে ইয়াতে এইটো দ্ৰব্য আৰু এইবিলাক গোটেই দ্ৰাৱক। গতিকে ইয়াতে চোৱা, গতিকে এই ডায়গ্ৰামটোত কি আছে আমাৰ? দিছ ইজ দ্য সলিউশ্যন, এইটো দ্ৰৱ হয়। গতিকে এইটো হ'ল কি? দ্ৰব্য আৰু এইবিলাক গোটেই দ্ৰব্য আৰু এক্সেপ্ট দ্ৰব্যৰ এইবিলাক কি হয়? তোমাৰ গোটেই দ্ৰাৱক হয়। নেক্সট, ত্ৰি উপাংশযুক্ত দ্ৰৱ। যে যদি দ্ৰৱ এটাত কি থাকে? তিনিটা উপাংশ থাকে। তিনিটা উপাংশ থাকিলে তাক কি বুলি কোৱা হয়? ত্ৰি উপাংশযুক্ত দ্ৰৱ বুলি কোৱা হয়।
এই ত্ৰিপংখযুক্ত দ্ৰৱটোত দুটা দ্ৰব্য থাকিব আৰু এটা দ্ৰাৱক থাকিব। উদাহৰণ লৱণ, চেনি আৰু পানী। যদি কণ্টেইনাৰ এটাত পানী লোৱা হয়, লৱণ লোৱা হয় আৰু চেনি লোৱা হয়, অৰ্থাৎ তিনিটা উপাংশ লোৱা হয়, এই তিনিটাৰ ভিতৰত লৱণটো হ'ল কি দ্ৰব্য, চেনিটো হ'ল দ্ৰব্য আৰু পানীটো হ'ল দ্ৰাৱক। গতিকে এইটো কি হয় ত্ৰিপংখযুক্ত দ্ৰৱ। নেক্সট দ্ৰৱৰ প্ৰকাৰসমূহ কি কি ব্যাখ্যা কৰা। দ্ৰৱৰ প্ৰকাৰসমূহ কি ব্যাখ্যা কৰা, অৰ্থাৎ আমি জানো দ্ৰৱৰ সাধাৰণতে মুখ্য তিনিটা প্ৰকাৰ থাকে। ফাৰ্ষ্ট নাম্বাৰ 1 গেছীয় দ্ৰৱ, জলীয় দ্ৰৱ আৰু কঠিন দ্ৰৱ। এগেইন এই তিনিটা দ্ৰৱক আকৌ তিনিটাকৈ ভাগ কৰিব পাৰি, গেছীয়, জলীয় আৰু গোটা। এতিয়া এই গেছীয় দ্ৰৱ এটা যদি দ্ৰব্য যদি গেছ হয়, দ্ৰাৱক যদি গেছ হয়, যেনেকৈ অক্সিজেন এটা গেছ হয় আৰু নাইট্ৰজেন এটা গেছ হয়, গতিকে এইটো কি হ'ব গেছ গেছ দ্ৰৱ। ইয়াতে দ্ৰব্য আছে জলীয়, দ্ৰাৱক আছে গেছ, যেনে নাইট্ৰজেন হ'ল জলীয়, নাইট্ৰজেন হ'ল গেছ আৰু ক্লৰফৰ্ম হ'ল জলীয়। গতিকে এইটো কি হ'ব জলীয় গেছ দ্ৰৱ। লাষ্ট নাম্বাৰ 3 আছে গোটা গেছ দ্ৰৱ। এনেকুৱা কৰ্পূৰ, কৰ্পূৰটো হ'ল গোটা, নাইট্ৰজেনটো হ'ল গেছ, গতিকে এইটো কি হ'ব গোটা গেছ দ্ৰৱ। এতিয়া আমি আলোচনা কৰিম জলীয় দ্ৰৱৰ প্ৰকাৰ। গেছ জলীয় দ্ৰৱ, অৰ্থাৎ দ্ৰৱ হ'ব লাগিব গেছ, অৰ্থাৎ অক্সিজেন গেছ, আৰু দ্ৰাৱক হ'ব লাগিব জলীয়, পানী জলীয়। গতিকে গেছ জলীয় দ্ৰৱ। জলীয় জলীয় দ্ৰৱ, ইথানল এটা দ্ৰৱ হয়, পানীও এটা দ্ৰৱ হয়, গতিকে এইটো কি জলীয় জলীয় দ্ৰৱ। তাৰপিছত হ'ব গোটা জলীয়, গ্লুকোজ হ'ল গোটা আৰু পানী হ'ল জলীয়, গতিকে এইটো গোটা জলীয় দ্ৰৱ। আমি নেক্সট আলোচনা কৰিম কঠিন দ্ৰৱৰ বিষয়ে। কঠিন দ্ৰৱৰ আকৌ তিনিটা ভাগ আছে। দ্ৰব্য যদি গেছ হয় আৰু দ্ৰাৱক যদি কঠিন হয়, অৰ্থাৎ হাইড্ৰজেনটো কি হয় গেছ হয়, পেলাডিয়ামটো কঠিন হয়, গতিকে এইটো কি হ'ব গেছ কঠিন দ্ৰৱ। নাম্বাৰ 2 জলীয় কঠিন দ্ৰৱ। মাৰ্কাৰী এমালগামটো কি হয় জলীয় হয়, সোডিয়ামটো কঠিন হয়, গতিকে এইটো হ'ব জলীয় কঠিন দ্ৰৱ। নেক্সট গোটা কঠিন দ্ৰৱ। গোল্ড এটা কঠিন হয় আৰু কপাৰো কঠিন হয়, গতিকে এইটো কি গোটা কঠিন দ্ৰৱ। থেংক ইউ।